নমস্কাৰ, মই চিম্পি হাণ্ডিকৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল চিম্পি হাণ্ডিকৈ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি আমাৰ গাঁৱত 4দিনীয়াকৈ ফুটবল খেল অনুষ্ঠিত কৰা হৈছে আৰু আমি কালি গৈছিলোঁ। আজিও যাম। আজি আমি তাত এটা নতুন অভিজ্ঞতা গোটাবৰ কাৰণে যাম। আমি তাত ফুচকা দোকান দিম। বহুত এক্সাইটেড হৈ আছোঁ। আমি কি কৰোঁ কি নকৰোঁ। ফুচকা দোকান দিম ন। কালি ফিল্ডলৈ গ'লোঁ। ফিল্ডতে ডিচিশ্যনটো হ'ল যে আমি ফুচকা দোকান দিম, আমুক কৰিম তামুক কৰিম। তাৰপিছত তাৰপৰা আহি লগালগ ৰাতি 4:30মান বজাত গ'লোঁ বজাৰলৈ গ'লোঁ। বজাৰলৈ যোৱাৰ পাছত 7:30মান বাজিলে ঘূৰি আহোঁতে। তাৰপিছত এতিয়া ৰাতিপুৱা শুই উঠি আমি কামত লাগি গৈছোঁ আৰু আজি দিনটো একদম ব্যস্ততাৰে চাগে পাৰ হ'ব। তেন্তে চাই থাকক। এতিয়া মই আলু বইল কৰোঁগৈ আৰু আলু বইল কৰোঁ আৰু ফুচকা ফ্ৰাই কৰিবলৈ আছে। ঢেৰ কিবাকিবি কৰিবলৈ আছে। তেন্তে চাই থাকিব আৰু ময়ো দেখাই থাকিম আপোনালোকক কি কৰোঁ কি নকৰোঁ। এইখিনি হৈছে ফুচকা বস্তুখিনি। তেল মাত্ৰ 1 লিটাৰ আছে। হ'বগৈ নে নহ'বগৈ নাজানো আৰু। এইখন ফুচকা দিবলৈ গ্ল'ভছ, পিঁয়াজ। এইটো ফুচকা ভৰাই থ'বলৈ জিল, বগা জিল বিচাৰিছিলোঁ নেপালোঁ। এইটো যেন ভৰাই থওঁ নে বেলেগ এটা জিল বিচাৰোঁ, এতিয়ালৈকে একো পোৱা নাই। ফুচকা পেকেট এইটো আগৰে বৌহঁতে দি পঠাইছে লৈ যোৱাবলৈ। তাৰপিছত এইফালে আনিলোঁ চাট মছলা, তাৰপিছত কালা নিমখ আৰু পানীপুৰি মছলা বিচাৰিছিলোঁ নেপালোঁ। এইটো ধনিয়া, ফুচকা পেকেট আৰু এইবিলাক। তাৰপিছত এইফালে আছে ফুচকা দিবলৈ বাতি আৰু এইফালেও জিল এটা আছে, ডাঙৰ জিল এটা। তাৰপিছত তেতলি আমাৰ ঘৰত আছেই, তামোলো আমাৰ ঘৰত আছেই। পাণো ঘৰৰে হয়। মটৰখিনি পম্পিউটাৰ ঘৰত আছে আৰু এনেকৈ আমি দোকান দিম আজি। আপোনালোকে চাই যাব আৰু বৌ আহিলে আমাৰ ঘৰলৈ। তেওঁ ফুচকা বনাই আছে, ফুচকা জুইত বনাই আছে। মই আপোনালোকক দেখাম কেনেকৈ কি বনাইছে। আৰু তামোলখিনি কাটি হৈ গ'ল। এতিয়া আমি যাওঁ তাত অকণমান দোকানখন ওপৰত টিপাল দি থৈ আহোঁ আৰু কেনেকৈ কি কৰিছে আপোনালোকক দেখাই আছোঁ। ৰ'ব বৌহঁতে কেনেকৈ ফুচকা বনাই আছে আৰু জুইশালত বনাইছে যিহেতু পাছফালে। ঢেৰ চিনাকি মানুহ আছে। টিংখাং ৰাজগড়বোৰ গোটেইখন ফুৰিছোঁ, গৈয়ে থাকোঁগৈ। বৌয়ে এইফালে ফুচকা বনাই আছে। অহা যোৱা কৰিয়ে থাকোঁ। বৌ চাই দিয়া এইফালে একবাৰ। বৌ আৰু মা বনাই আছে। এইফালে বাইদেউ আপোনাৰ ইটো ব্লগতো উলিয়াইছোঁ, গম পাইছে নাই বাই? আমাৰ হোষ্টেলৰ ছোৱালী আপোনাক চিনি পাইছে, চিনি পায় বোলে আপোনাৰ ব্লগত দেখি। নিদিবি ক'লে ফটো মাৰি একদম মোক দি দিলে। একদম গোটেই একদম মোবাইলত চবে পাই গ'লে আৰু মোক কোম্পানী সোমালে। তেওঁ কথা একদম পূৰা নহয়, ক'বলৈ পালে একদম পূৰা কৈয়ে থাকিব কথা শেষ নহয়। একদম আৰু কৰি শুনি আমনি লগাই দিব কথা। এতিয়া বায়েও পম্পি যায় এইখিনি ফুচকাখিনি তাত, ফুচকাখিনি নহয় এইখিনি দিবলৈ ফোন কৰিছিলে। খুঁটিকেইটা কাটি পিনে শেষ হ'লে যাম ভাবিছোঁ। আমি 3জনী যাওঁ। আমি স্কুটিত গৈ আছোঁ। একদম প্ৰকাণ্ড বাঁহ খুঁটি লৈ গৈছোঁ। আমাৰ বায়ে চলাই গৈছে। খুঁটি এতিয়া পুতি থৈ আহোঁগৈ আৰু। অলপকৈ বজা। স্কুল চলি থাকিলে বাৰু ইমান দোকান দিওঁ বুলি ভাবিছোঁ। খোজকাঢ়ি আনিম। খালি এতিয়া ঘুগুনিখিনি নিবলৈ আহিছোঁ আমি। বায়ে মই চিম্পি গৈছে। আপোনাৰ হ'লগৈ নেকি? ফুচকা বনাই আছোঁ। ফুচকা এইখিনি গৰম হৈ আছে। এইখিনি তাৰপিছত ইয়াত ভৰাম। তাৰপাছত বস্তুখিনি ভৰাই লওঁ আট মাৰি। তাৰপাছত আপোনালোকক দেখাই আছোঁ। চাব পম্পি ভলো একদম থাকিবই আৰু যেতিয়াই হ'লেও। এইটো ডাষ্টবিন একদম ধুনীয়াকৈ ফিল্ডখন দেখি আছোঁ। ইয়াৰ পৰা বল খেল চাই থাকিব পাৰিম। ফুচকা ধুনীয়াকৈ এইখিনি উলিয়াই থৈছোঁ আৰু এইখিনি তলত সোমাই আছে। সেইখিনি
এইটো তেঁতলি পানী, তামোল, পাণ, একদম জলকীয়া, চাটনি, আলু, তাৰপিছত এইফালে আছে ঘুগুনি। আমি সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ আৰু পানী বিল আঞ্চলিক ক্ৰীড়া সন্থাৰ দলটো যদি আহি পাইছে আমি তেওঁলোকৰ টিম মেনেজাৰক আমাৰ কাৰ্যালয়ত বিচাৰিছোঁ। পানী বিল আঞ্চলিক ক্ৰীড়া জুই জ্বলাইছোঁ, লাষ্টত একদম চিকচিকীয়া কৰি থৈ গৈছোঁ। সন্ধিয়া হৈ গ'ল। আৰু এতিয়া আমি তাৰ পৰা আহিলোঁ, অলপমান সন্ধিয়া হ'ল সেইকাৰণে লৰালৰি হ'ল আৰু সেইকাৰণে ইমানকৈ ভিডিঅ' কৰা নহ'ল। অলপ ভিডিঅ' কৰিলোঁ আৰু পইচাখিনি হিচাপ কৰি থৈ যাওঁ বুলি ভাবিছোঁ আৰু কম্পিউটাৰ ঘৰলৈ আহিলোঁ। আমি এতিয়া ঘৰ পালোহি, পাই পিনে বহিছোঁ অকণমান ফ্ৰেছ হৈ ল'লোঁ। মানে আজি গোটেই দিনটো মজা লাগিলে, মানে একদম এটা ভাল লগা স্মৃতি। এইটো আচলতে মানে কি হয়, আমি জিৰণি কালতে এইটো চব মানে অভিজ্ঞতা এটা লৈ চাব লাগে ন। এইটো মানে ভাল লাগিছে। আমি মানে কোনোদিন প্লেন কৰা নাই দেই, বল খেল হ'ব আৰু আমি দোকান দিম বা কিবা কৰিম বুলি একদম প্লেন কৰা নাই। সেইদিনাখনি বল খেল চাবলৈ গ'লোঁ, তাতে প্লেন বনালোঁ আৰু এতিয়া হৈ গ'ল প্লেন। আৰু লাষ্টৰ দিনাখনি আমি অকণমান মানে ভলণ্টিয়াৰ কামত অকণমান লাগিব। কমিটিত আছোঁ আমি, সেই কমিটিতে অকণমান লাগিব। স্মৃতি হিচাপে ৰাখি থৈছোঁ এই ভিডিঅ'টো। কোনোদিন ভবা নাছিলোঁ ফুচকা বিকিম বুলি, কিন্তু বিকি নাই হোৱা আৰু প্ৰথমতে একদম পূৰা বিকি নাই হোৱা। তেতিয়া আমাৰ মনটো দুখ লাগিছে আৰু ক'তনো ফুচকা বিক্ৰী হ'ব বুলি। তাৰপিছত লাহে লাহে আমি প্ৰথমতে খাই ল'লোঁ, আমি চবেই খাই ল'লোঁ। তাৰপিছত লাষ্টত আমি খাম বুলি থাকিলোঁ আৰু নেপালোঁ। ঘুগুনিও আমি প্ৰথমতে এক প্লেট খাই ল'লোঁ, বিক্ৰী নহওঁ বুলি। একদম পাছত নাই, ফিল্ডত এটাই ফুচকা বেপাৰী আছিলোঁ যে আমি, সেইকাৰণে অকণমান আমাৰ বিক্ৰী হ'ল আৰু। তেন্তে মোৰ ভিডিঅ'টো আৰু চব ক্ষেত্ৰতে পইচা নহয় ন, এইটো এনজয়মেণ্টটো লাগে মানুহক অকণমান। দুদিনটো আমি বল খেল চামেই, কিন্তু আমি এনেই পাতিলোঁ আৰু লগৰখিনিয়ে লগ হৈ দোকান এখন দিম আৰু কিমান ভাল লাগিব। বহুত বেছি এনজয় কৰিম। আৰু কিৰণময়ীও নাই দেই, কিৰণময়ী নাই, কাইলৈ কিৰণময়ী আহিব। কিৰণময়ী থাকিলে আৰু বেছি ভাল লাগিব, তাইও জমাই মেলি থাকে আৰু। তেন্তে মোৰ ভিডিঅ'টো ইমানেই আছিলে, এটা নতুন অভিজ্ঞতা। বহুত ভাল লাগিলে আজি। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন। তেন্তে বাই বাই, আকৌ আহিম এটা ভিডিঅ'ৰ সৈতে। বাই বাই।